সকলোকে নমস্কাৰ। আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ্তমান অসম চৰকাৰৰ অধীনত 2018 আৰু 19 বৰ্ষৰ যি নাৰ্ছিং সেৱা GNMৰ তাৰ ইতিমধ্যে অনলাইন ফৰ্ম ফিলআপ আৰম্ভ হৈছে আৰু এই ফৰ্ম ফিলআপ কেনেধৰণে কৰিব লাগিব, কি ৱেবছাইটত আমি ইয়াৰ সবিশেষ পাম তাৰ বিষয়ে আমি জনাম আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে আমি জনাম। গতিকে আমাৰ ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আমি এটা ৱেবছাইটলৈ যাম। ৱেবছাইটটোৰ নাম হ'ল assamcareer.com। তাত গৈ আমি নেক্সট কৰিম। তাৰপিছত আমি পাম ইয়াতে GNM এনেকৈ এপ্লাই। তাত আমি ক্লিক কৰি এপ্লাই নাওত যাম। এপ্লাই অনলাইন আমি তললৈ গৈ থাকিম। শেষত যিটো এপ্লাই বুলি আহিব এইটো আমাৰ ডেটটো এইখিনি আৰু এইখিনি কেতিয়াৰ পৰা কেতিয়া আৰম্ভ হ'ব মই আঙুলিৰে দেখাই গৈ আছোঁ। এইটো অনলাইন তেতিয়াৰ পৰা হ'ব আৰু প্ৰচেছটো এইখিনি হাউ টু এপ্লাই 31 ডিচেম্বৰ লাষ্ট ডেট হ'ব আৰু তাৰ বাবে নথিপত্ৰসমূহ এনেকুৱা ধৰণৰ লাগিব। আমি 1000 টকাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব। এইটো ATMৰ যোগেদি হ'ব, মানে ATMৰ থ্ৰুৱেদি কাটিব লাগিব। আমি ডেবিট বা ক্ৰেডিট কাৰ্ড যিকোনো এদি হ'ব। 1000 টকা কাটিব লাগিব আৰু এইখিনি প্ৰচেছটো আমি 31 ডিচেম্বৰৰ ভিতৰত